কাজলগাঁৱত 10 তাৰিখ ফেব্ৰুৱাৰীত CWC এখন হৈছিলে। CWC মিটিঙত ডিচিশ্যন মতে আমি ডিষ্ট্ৰিক্ট ঘূৰি আছোঁ। ওদালগুৰি, ভেৰগাঁও, তামোলপুৰ, মচলপুৰ, শালবাৰী আৰু এইফালে গোসাইগাঁৱৰ পৰ্বজোৱাটো শেষ হ'ল। আজি বিজনী হিচাপে শেষ হ'ল। অহাকালি আমাৰ কোকৰাঝাৰ আৰু চিৰাং দুটা আছে। সেইটো শেষ হোৱাৰ পিছত আমাৰ অহা 4 তাৰিখ মাৰ্চত কনফাৰেন্স আছে, একদিনীয়া কাৰ্যসূচী। এই স্পেচিয়েল ডেলিগেট ছেশ্যনত আমাৰ বহুত গুৰুত্বপূৰ্ণ আলোচনা হ'ব দলৰ বিষয় লৈ। আৰু আগন্তুক 2024 চনত যিটো নিৰ্বাচন হ'ব লোকসভা, ইয়াত ওদালগুৰি আৰু আমাৰ কোকৰাঝাৰ লোকসভা দুটাতো আমি কোনো দলৰ লগত এলায়েন্স নকৰাকৈ আমি খেলিম বুলি আমাৰ সিদ্ধান্ত হৈ গ'ল। মুঠতে আকৌ এইটো অহা 4 তাৰিখ মাৰ্চত আকৌ এইটো ভালকৈ আলোচনা কৰি পেলাই আমাৰ দলটো কেনেকৈ ষ্ট্ৰং কৰি পেলাই মানে মজবুত কৰি পেলাই এই দুটা সমষ্টিটো জিকিব পাৰে তাৰ কাৰণে আলোচনা হ'ব ডিষ্ট্ৰিক্ট। আৰু আমি ইয়াৰ পিছত আমি প্ৰত্যেক প্ৰাইমাৰী আৰু ব্লকত সোমাই পেলাই আমি আমাৰ দলটো মজবুত কৰিবৰ কাৰণে ওলাব। আৰু অহা অক্টোবৰ মাহৰ ভিতৰতে মানে অক্টোবৰ মাহতে আমাৰ কোকৰাঝাৰ লোকসভা আৰু ওদালগুৰি লোকসভাৰ যিটো কেণ্ডিডেট সেইটো ডিক্লেয়াৰ হ'ব। আৰু কোকৰাঝাৰ লোকসভা হিচাপে একটা ডাঙৰ মাছ ৰেলি হ'ব, মাছ কেটাৰিং কৰিম। ওদালগুৰি লোকসভা হিচাপে আমাৰ ডাঙৰ একটা মাছ কেটাৰিং হ'ব। এইখিনি কথা, বেলেগ একো নাই। আগন্তুক লোকসভাত কোকৰাঝাৰ সমষ্টিত প্ৰাৰ্থী কৰা হ'ব, এইটো মই অক্টোবৰৰ কথা কৈছোঁ। চিৰাঙৰ ইলেকশ্যন হৈছে, সেইবিলাক কথা কোৱাটো মোক বন্ধ কৰিছে। আপুনি জানে মই কিবা ক'লে আকৌ বেংগলত যাব লাগিব। এইবিলাক মই একো ক'ব নোৱাৰি এতিয়া। মোৰ পৰা একো নোলাব এতিয়া। মোৰ লাইচেঞ্চ এপ্লাই কৰা হৈছে। এই লাইচেঞ্চটো ভাগ 2 মাহমান পিছত ভাব বুলি কৈছে। ইয়াৰ পিছত কি শুনিব ইচ্ছা আছে চব শুনিব। কোনো ক'ব নোৱাৰে, মই কোৱাও নাই। কোনো ব্যক্তিৰ নাম বা কোনো পলিটিকেল পাৰ্টিৰ নাম মই ল'ব নোৱাৰে। খালি BPFৰ নামটোহে মই ল'ব পাৰে আজিৰ দিনৰ মোৰ লাইচেঞ্চটো। বেলেগ পলিটিকেল পাৰ্টি বা বেলেগ লিডাৰৰ নাম ল'ব নোৱাৰে। খুব দুৰ্ভাগ্যজনক এইটো না। যদি লয় মই অহাকালিৰ পৰা আৰু বেংগল পলাব লাগিব। সেইকাৰণে মই লাইচেঞ্চটো যিটো পোৱা নাই মই নকওঁ দেই। সেইখিনি কথা ওদালগুৰি হিচাপে আপোনাৰ এছেম্বলি চিটটো 7টা আৰু কোকৰাঝাৰৰ কাৰণে 7টা। আপোনালোকে কোকৰাঝাৰত পৰিল, এইফালে গোবৰদলা পৰা বৰমা, চাফাগুৰি এনেকুৱা সমষ্টি নাই আৰু এতিয়া। বাক্সা একটা সমষ্টি হ'ব, মচলপুৰ, সেইটো সেইফালে ওদালগুৰিত পৰিল। এতিয়া গোবৰদলা নতুন এছেম্বলি চিট আমি পাবলৈ গৈ আছোঁ।